নমস্কাৰ প্ৰিয় দৰ্শক বিনাপানী পাকঘৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মইনো কি ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। আজি যিহেতু দেৱালী, সেইকাৰণে দেৱালীৰ বজাৰখনো আপোনালোকক অলপমান দেখুৱাই লৈছোঁ। এয়া হ'ল দোকান, আপোনালোকক দেখুৱাইছোঁ। এইখন হ'ল সুন্দৰ এখন ডেইলি বজাৰ। আমাৰ ডেইলি বজাৰখনৰ এটা আচৰিত গুণ আছে। আমাৰ এই মহিলাসকলে গাঁৱৰ ওচৰৰ মহিলাখিনি ধুনীয়াকৈ এনেদৰে থলুৱা বস্তুখিনি তেওঁলোকে সংগ্ৰহ কৰি লৈ আহে আৰু প্ৰত্যেক দিনাই তেওঁলোকে এনেকৈ বিক্ৰী কৰে আৰু তেওঁলোকে নিজে চলাৰ উপৰিও ঘৰখন ধুনীয়াকৈ তেওঁলোকে চলাই আছে। এতিয়া আৰ্থিক ফালৰ পৰা তেওঁলোকে বহুতখিনি স্বাৱলম্বী। এওঁলোকে ধুনীয়াকৈ সুলভ মূল্যতেই বিক্ৰী কৰে। এওঁলোকে খুব বেছি দাম এটা নলয়, যিখিনি প্ৰাপ্য তেওঁলোকে সিমানখিনিয়ে লয়, খুব বেছি দাম নলয়। এওঁলোকে ধুনীয়াকৈ সুলভ মূল্যত আমাৰ ইয়াতে সন্ধিয়াই হওক বা আবেলিয়ে হওক ধুনীয়াকৈ আমাৰ গাঁৱলীয়া বস্তুখিনি পোৱা যায়। ধূপধাৰাৰ মেইন ৰোডৰ ওচৰতে আছে আমাৰ ডেইলি বজাৰ। দাদা আপুনি কি কমলা নিছে? ক'ৰ পৰা নিছে কমলা? মেঘালয়ৰ কমলা ন? এই কমলা আনিছে এওঁলোকে। ভোট জলকীয়া দেখক। আপোনাৰ ঘৰ? বাগদবা। বঢ়িয়া, লোকেল আমাৰ একদম কচৰ চুবুৰী। বাইদেউ আপোনালোকে এইবিলাক কি আনিছে? এইবিলাক পলু হয় ন? পলু এইবিলাক এৰাপাত পলু খাই বহুত টেষ্টি হয়। পলু হয় এইবিলাক, এৰাপাত খোৱা পলু একদম লোকেল নেচাৰা। দীঘলীতি ঘৰ আমাৰ ঘৰৰ ওচৰতে এইবিলাক। আমাৰ ধূপধাৰা ডেইলি বজাৰ এই বাইদেউহঁতে ধুনীয়াকৈ আমাৰ গাঁৱৰ বস্তু আনে। আমি ফ্ৰেছ বস্তু অনা হয়। কাচকলবিলাকে 20 টকা। এই 20 টকাত ইমান ডাঙৰ ডাঙৰ কাচকল চাওকচোন, ইমান ডাঙৰ ৰাখি হয়, বহুত ধুনীয়া। ঠিক আছে, মই ল'ম ৰ'ব দেই। আমাৰ ধূপধাৰা ডেইলি বজাৰ আপোনালোকে চাওক, ইমান ধুনীয়া, ইমান ধুনীয়া ডেইলি বজাৰ। যাই এই ধূপধাৰা ডেইলি বজাৰ বহুত ডাঙৰ হয় আমাৰ ডেইলি বজাৰখন। ডাঙৰ ডাঙৰ। দাদা অলপ ভিডিঅ' বনাই আছে বাইদেউ। কেনা চলি আছে না দোকান ভালে? ইয়াতে অলপ কমত পায় ডেইলি বজাৰত কেঁচা চব্জি। ধূপধাৰা ডেইলি বজাৰত চব্জিৰ দাম সঁচাকৈ খুব কমত পোৱা যায়, ইমান এটা দাম নহয়। আৰু লোকেল চব্জিও পোৱা যায় মাজে মাজে। সকলে কিনিব বিচাৰে তেওঁলোকে ৰাস্তাৰ কাষতে হয়, আহি লোকেল চব্জি ল'ব পাৰিব। বাইদেউ কি খবৰ? বা আপোনাৰ দোকানখন মোৰ বহুত ভাল লাগে। মই বহুত দিনৰ পৰা চাই আছোঁ, কিন্তু এয়া বাইদেউৰ চাক দোকান। এইখন হ'ল বাইদেউৰ দোকান। এয়া ভেৰাইটিজ বস্তু, একদম লোকেল বস্তু পোৱা যায় এই বাইদেউৰ দোকানত। বাইদেউৰ বুলিয়ে নহয়, আমাৰ এই বাইদেউজনীৰ দোকানখন বহুত ডাঙৰে হৈ গৈছে, চব বস্তুৱে পোৱা যায়। বাইদেউ আজি আপোনাৰ পৰা কি ল'ম মই? আলু, সেইটো কি আলু বুলি কয়? চিমলা আলু। আৰু কিবা কিবি আলু আছে, এইবিলাক এয়া আমলখি আছে, এইবিলাক লোকেল আমলখি হয় ন? লোকেল আমলখি, ভোট জলকীয়া। আজি মই কি ল'ম? আপোনাৰ ইয়াৰ পৰা কি ল'ম মই? নাৰিকলৰ মৌৰস হয়, মই খাৰ বুলি ভাবিলোঁ, সেইটো মৌৰস হয়। লিখি দিয়ক বাইদেউ। উঠাই বাইদেউৰ পৰা মই
ল'লোঁ আৰু সেইটো মই লৈ ল'ম খাই বহুত ভাল পাওঁ আৰু এইটো বছৰৰ ওপৰত খাব লাগে সকলোৱে কিমানকৈ 10 টকা এয়া মই আজি ল'ম বাইদেউৰ পৰা আপুনি ইফালে দিয়ক এই বাইদেউকেইজনীয়ে নহয়, তেওঁলোকে পুৱা গধূলি ধুনীয়াকৈ থলুৱা বস্তুখিনি লৈ আহে আৰু পুৱা গধূলি তেওঁলোকে ধুনীয়াকৈ উলিয়াই দিয়ে ৰাইজৰ মাজত আৰু তেওঁলোকে সুলভ মূল্যতে বিক্ৰী কৰে। তেওঁলোকে এতিয়া নিজে চলাৰ উপৰিও ঘৰখন তেওঁলোকে ধুনীয়াকৈ মানে ৰবাব টেঙা লৈ লওঁ আমি ইয়াত জম্বুৰা টেঙা বুলিও কয় ন জম্বুৰা টেঙা বুলি মই সুধিছিলোঁ, ধুনীয়াকৈ কৈছে আমাৰ বজাৰ মানে খুব ভালেই তেওঁলোকৰ মানে বিক্ৰী বাৰ্তা। গতিকে তেওঁলোকে নিজে চলাৰ উপৰিও ঘৰখন ধুনীয়াকৈ চলাই আছে। তেওঁলোকে আৰ্থিক ফালৰ পৰা স্বাৱলম্বী। লোকেল বস্তুখিনি দেখুৱাই দিয়া খেতি বাইদেউ লওক মই এয়া কাঁচকল আৰু মই বাইদেউৰ পৰা মই কি ল'লোঁ পাণ লৈ ল'লোঁ। আজি মোৰ ভাগ্য ভাল, এই ভাইটিজনক মই লগ পালোঁ। এওঁ ধুনীয়া ফটোগ্ৰাফাৰেই হ'ল আজি মোৰ লগত। ভাইটিৰ ঘৰ ক'ত? শান্তলা। মোক আজি হেল্প কৰিলে দে এই ভাইটিজনে মোক আজি কেমেৰা ধৰি পেলাই সহায় কৰিলে। তোমাক বহুত বহুত ধন্যবাদ। অঁ চাহ খুৱাওঁ এতিয়া ভাইটিক। এয়া বাইদেউহঁতক মই আকৌ এবাৰ উঠাইছোঁ সকলোকে। আপোনালোকৰ দোকানবিলাক মোৰ বহুত ভাল লাগে বাইদেউ। মই বাইদেউহঁতক আকৌ এবাৰ দেখুৱালোঁ। বজাৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেল বিনাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধূপধৰা ডেইলি বজাৰ নতুন ভিডিঅ' ৰেচিপিৰ সৈতে আজিলৈ আহিছোঁ। নমস্কাৰ।